হেৰা শুনিছানে? এই পানী এগিলাচ লোৱাচোন। বহুত ৰ'দ দিছে, বহুত গৰমো লাগিছে, মানুহৰ চলাই টান হৈ পৰিছে। দিয়া দিয়া, বহুত গৰম পৰিছে। এই বেৰখন অলপ ভালকৈ দিব আৰু এই বুন চুন উঘালি দিব, বহুত জংঘল হৈছে। হ'ব দিয়া। ৰাজ ঘৰত আছেনে? আছে দেখোন, সি কিবা হিচাপ কৰি আছে। হিচাপ কৰি আছে? কি হিচাপ কৰি আছে? নেজানো দেখোন। অ' দেউতা, কি কৰি আছা এ? অ' তই আহিছ, ভালে কৰিছ। এই জংঘালখিনি উঘালি দিচোন। মই নকৰোঁ, ইমান গৰম। এটা কাম দিলে কৰিব নোৱাৰা। এই যন্ত্ৰ যুগত মানুহ ইমান এলেহুৱা হ'লে নহ'ব। বাপা বুট লোৱা আজি সোমবাৰ নহয়, খাওঁ ন। এই মন্দিৰত গৈছিলোঁ, গোটেইকেইটা ভগাই খাবা দেই। ভগৱানে মংগল কৰ, কল্যাণ কৰ সকলোৰে। ৰেষ্ট লওঁ, বহুত গৰম। বহুত গৰম। দেউতা মই অলপ আহোঁ। কলৈ যোৱা? ঘৰত অলপ কাম আছে। ইমান দিনৰ মূৰত পেহেৰা আহিব, তাই অলপ আহি ভাল দেখা পালে ভাল পাব দিয়াচোন। দেউতা তই চাগে নাজানই, উজনি অসমৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউত ইমান পানী, মানুহৰ ঘৰৰ মুধালৈকে পানী। কিমান মানুহ মৰিছে, জীৱ জন্তু কিমান মৰিছে, সীমা সংখ্যা নাই। কিমান মানুহৰ আলোচনী নোহোৱা হৈছে। সেয়ে আমি সংঘৰ তৰফৰ পৰা কিছু সাহাৰ্য তুলি আমি তালৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিব খুজিছোঁ। দেৰি হৈছে নে? বৰ দেৰি হৈছে। হৈছে। তহঁতে ঠিকে কৰিছ। যোৱা, বিপদত মানুহক সহায় কৰিব লাগে। অ' পেহী আহি আছানে? বোপা গৈ আছো ৰবা। এই পেহাৰৰ কিবা কাম আছিল বোলে, সেইকাৰণে মই 5মান বজাতহে গৈ পাম। অ' হ'ব দিয়া। খুৰী আহকচোন। মই ইয়াতে আছো। খুৰী। খুৰী। কোননো? বানপানী সাহায্য তুলিব আহিছিলো আমি। ক'ৰ পৰা আহিছা? আমি বেজেৰাৰ পৰা আহিছো। ৰ'বাচোন অকণ বহা নহ'লে। আছো দিয়ক। ৰ'বা। আপুনি ভালে কৰিছে দিয়া তোমালোকে। অলপ সহায় তোমালোকৰ কৰি বেয়া লগা হৈছে। বেয়াও লগা হৈছে, বহুত বেয়া লাগিছে। বহুত বেয়া লগা হৈছে। ভালে ভালে কৰিছে কৰিছে দিয়া। খুৰী। বানপানী সাহায্য তুলিব আহিছিলো। ক'ৰ পৰা আহিছা? আমি বেজেৰাৰ পৰা আহিছো। হয় নেকি? অলপ সময় ৰ'বাচোন। আছো দিয়ক। মোৰ ঘৰত কাম আছে, হিচাপ কৰা যায়। তাত তুলি পেলাই আমি হিচাপ কৰিব যাওঁ। বানপানী সাহায্য তুলিব আহিছিলো। বানপানী সাহায্য। ৰ'বা। টোটেল 5 উঠিল আৰু আমাৰ ইমান কষ্ট কৰিছোঁ, গোটেই পইচা সিহঁতক দিব নোৱাৰ? আমাৰ হাতত 1000 থাকিব লাগিব। তোৰ মনটো বৰ বেয়া।
আমি ইমান বিপদত মানুহৰ বাবে এই সাহায্য তুলিছোঁ, তাতো তোৰ ইমান লোভ। নাপায় নাপায়, জীৱনত ভাল কামৰ ফল সদায় ভাল আৰু বেয়া কামৰ ফল সদায় বেয়া। এই বানপানী হ'লে এচামৰ কিমান ভাল লাগে, লাখ লাখ টকা মাৰিব পাৰে। তই অৱশ্যে ঠিকে কৈছ, বানপানীত কোনোবা মৰিছে, কাৰ কি আহি যায়, নিজৰ পকেট গৰম কৰিলেই হ'ল। নাপায় নাপায়, এইবিলাক ধনে নিজৰ অপকাৰ কৰে। ব'ল ব'ল এতিয়া আমি যাওঁ। ব'ল ব'ল। মা, অ' মা। কি হ'ল ইমান উধাটো খাই আহিছে যে? পেহীহঁত আহিল নে? সৰু পাপাই ফোন কৰিছিল, 5 মান বজাতহে আহি পাব বোলে। ৰাজ, অলপ বজাৰ কৰি লৈ আহগেচোন। অ' দেউতা, পেহীহঁত আহিলে দেখোন আমাৰ ঘৰৰ মুৰ্গীটোৱে মাৰিব পাৰো ৰাতিলৈকে। অ' দেউতা, ই ঠিকে কৈছে, ৰাতিলৈকে আমাৰ ঘৰৰ মুৰ্গীটোকে মাৰিম দিয়া। হ'ব দিয়া। কি কি আনিব লাগিব লিষ্টখন দিয়াচোন। এইখন লিষ্ট লোৱা, এইখিনি যি আছে তাকে লৈ আহিবা। আৰু তই যাম, তই আহ। ঐ হৰণ মাৰিছে, পেহীহঁত আহিছেগে। ব'ল। পেহী আহিলা? আহিলো দিয়া আহা, 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 ইমান আহা। গৰম অ